এখন হাত ওলোটাকে পিছফালে পাই ৰাখিব কঁকালৰ পিছফালে মানে আঙুলিবিলাক তাৰ পৰা বিপৰীত চাইডে থাকিব বাওঁ হাতখন ওপৰলৈ উঠাব বাওঁ হাত ওপৰলৈ বাওঁ হাতেৰে সোঁ ভৰিৰ পতাত ধৰিব দীঘলকৈ উশাহ ল'ব উশাহ এৰি এৰি মূৰটো সোঁ কান্ধৰ ফালে ঘূৰাই দিব উশাহ বন্ধ কৰি ৰৈ দিব 1 2 3 4 5 উশাহ লৈ মূৰটো পোন কৰক বাওঁ হাতখন কঁকালৰ ওচৰলৈ ঘূৰাই আনক সোঁ হাতখন ঘূৰাই দিব সোঁ ভৰিখন পোন ইয়াত টোটেল 8টা ষ্টেপ হয় মানে প্ৰেক্টিছ কৰামেই মই আৰু এবাৰ বাওঁ ভৰিখন গুচাই দিয়কচোন বাওঁ হাতখন ওলোটাকৈ ৰাখক কঁকালৰ পিছফালে সোঁ হাতখন উঠাই দিয়ক সোঁ হাতেৰে বাওঁ ভৰিৰ পতাত ধৰক পাৰিলে সোঁ ভৰিৰ পতাখন এনেকৈ আগলৈ টানি ৰাখিব চেষ্টা কৰিব মূৰটো চিধা হৈ থাকোঁতে দীঘলকৈ উশাহ লওক উশাহ এৰি মূৰটো বাওঁ কান্ধৰ ফালে ঘূৰাই দিয়ক উশাহ বন্ধ কৰি ৰৈ থাকক 1 2 3 4 5 উশাহ লৈ মূৰটো পোন কৰক সোঁ হাতখন কঁকালৰ ওচৰলৈ ঘূৰাই আনক বাওঁ হাতখন ঘূৰাই দিব বাওঁ ভৰিখন এনেকৈ কৰোঁতে এটা ছেট কৰা হৈছে এনেকৈ টোটেল 4টা ছেট কৰিব লাগিব মনত ৰাখিব আকৌ কৰিব সোঁ ভৰিখন গুচাই দিয়ক